বিজেপিত আছিলোঁ, মণ্ডলৰ ছেক্ৰেটাৰী আছিলোঁ। বিজেপিক ভাল পাই গৈছিলোঁ, কিন্তু মই তাতে গৈও একোই নেদেখিলোঁ। তাৰ কাৰণে মই আকৌ ৰিটাৰ্ণ আহিব লগা হ'ল। আৰু মই ভাবা মতে মানে আমাৰ BTCত BPF দলেই শ্ৰেষ্ঠ দল। बिछड़ गया था थोड़ा दिन, तो बिछड़ के बाद में हम इस जगह में आ गया, पुराना जगह में। হয়, মই আগত বিজেপিত আছিলোঁ, মণ্ডলৰ ছেক্ৰেটাৰী আছিলোঁ। এতিয়া মই BPF দলত জইন কৰিলোঁ। কিয় আহিলে বিজেপি? অহাৰ কাৰণটো তাৰমানে মই অলৰেডি আগতে BPFতে আছিলোঁ, তো মই কিছুমান মানে কি ক'ম আৰু এতিয়া মই বিজেপিক ভাল পাই গৈছিলোঁ, কিন্তু মই তাতে গৈও একোই নেদেখিলোঁ। তাৰ কাৰণে মই আকৌ ৰিটাৰ্ণ আহিব লগা হ'ল। আৰু মই ভাবা মতে মানে আমাৰ BTCত BPF দলেই শ্ৰেষ্ঠ দল। ইয়াত আৰু কোনো একো কৰিব নোৱাৰি বুলি মই ভাবোঁ। সমষ্টি হিচাপে কেনেকৈ মই এইটোৱে আৰু কি, মই আজি ৰিটাৰ্ণ অহাৰ কাৰণটো হ'ল, মই যেতিয়া বিজেপিত গৈছিলোঁ MP ইলেকশ্যনৰ সময়ত, তেতিয়া মই ভাবিছিলোঁ যে কিজানিবা বিজেপি দলে বহুত কিবা এটা কৰিব আৰু কি, কিন্তু তাতে গৈ এতিয়া মই দেখিলোঁ যে একোই নাই। এতিয়া আকৌ ৰিপিট দেখিলোঁ, সকলোৱে খালি অকল BPF বুলিয়ে মাত মাতি আছে। এইটো 100%। মই ভাবোঁ 100% জিকিব, কাৰণ ৰাইজৰ মুখত এতিয়া BPFৰে ধ্বনি শুনিব পাই আছোঁ। প্ৰথমতে আপোনালোকক মিডিয়া বন্ধুসকলক ধন্যবাদ জনাইছোঁ। বনগাঁও ব্লকৰ পৰা BPF দলৰ পৰা আপোনালোকক ৱেলকাম। আৰু আমাৰ BPF দলক ভাল পাই পেলাই আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত যে BPF দল চলি আছে, তেখেতক ভাল পাই আমাৰ BJP আৰু UPPL দলৰ পৰা মুঠ 24 জন মানুহ আজি আমাৰ এই মাগুৰমাৰী প্ৰাইমাৰী অন্তৰ্গত মাগুৰমাৰী এই ফিল্ডত যোগদান কৰিছে। তো আমি প্ৰথমতে তেখেতসকলক BJP দলত গৈ কি পাইছে, UPPL দলৰ লগত থাকি তেখেতসকলে কি পাইছে, তেখেতৰ মুখৰ পৰা শুনিলোঁ যে তেখেতে একো পোৱা নাই। তো আমি তেখেতসকলক প্ৰথমতে আদৰি লৈছোঁ যে আমি আগন্তুক দিনত ছেপ্টেম্বৰ বা অক্টোবৰত নিৰ্বাচন হ'বলগীয়া দিনত আমি যাতে সকলো মিলি দাদা ভাই বা দিদি ভনী বা মা দেউতা সকলোকে মিলি আমি যাতে BPF দলক জয়যুক্ত কৰিব পাৰোঁ, এইটো লক্ষ্য লৈ আমি আজিৰ এই যোগদান কাৰ্যসূচী আমি ইয়াত কৰিছোঁ। ইয়াৰ লগতে যিসকল আমাৰ BJP দলত আছিল বা UPPL দলত আছিল, তেখেতসকলে একো পোৱা নাই। তাৰমানে তেখেতসকলে ভাবিছিল যে আমি BPF দলৰ যিহেতু চৰকাৰ নাই, BJP আৰু UPPL দলে চৰকাৰ কৰি আছে, তেখেতসকলৰ লগত থাকিলে আমাৰ অঞ্চলৰ লগতে মোৰ ঘৰৰ লগতে মোৰ চুবুৰীয়াৰ লগতে ওচৰ চুবুৰীয়াৰ লগতে এই অঞ্চলটো উন্নত হ'ব বুলি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি স্কুল কলেজৰ পৰা আৰম্ভ কৰি আমাৰ দৈনন্দিন কাম কৰাৰ যিটো আমি হাজিৰা বা যি কৰিব লগা যিটো কৰি পেলাই আমি ভাত খাওঁ, সেইটো আমি কৰাত সহযোগ হ'ব বুলি ভাবি তেখেতসকলে এই দলৰ লগত থাকিছিল। কিন্তু তাত গৈ পেলাই দেখিছে যে শূন্য, তাতে জিৰ', একো নাই। তো সেইকাৰণে তেখেতসকলে আকৌ যে নাই, ইয়াত থাকি লাভ নাই, আমি আকৌ হাগ্ৰামা মহিলাৰী ছাৰক আকৌ ইয়াত চিফ বনাব লাগিব। সেইটো কাৰণে তেখেতসকলে আহি ইয়াত যোগদান কৰিছে। ধন্যবাদ। था तो कुछ को पसंद नहीं लगा, इसलिए हम यहाँ सपोर्ट करने के लिए चला आया। हमको अच्छा नहीं लगा इधर उधर जाने के लिए। तब देखता है हम कुछ नहीं पता है, कुछ हमको प्यार नहीं मिलता है, इसलिए हम यहाँ ये पार्टी में चला आया। BPF अच्छा लगता है? BPF अच्छा लगता है बोल के हम, और नहीं जो वो पार्टी में सब अच्छा नहीं लगता है बोल के हम नांगल पार्टी में चला आया। अमरगांव में BJP का MCLA हम क्या बोलेगा, अभी हमको जब सुविधा पाने से हम जो पहले था यही था पहले, फिर भी हम बिछड़ गया था थोड़ा दिन, तो बिछड़ के बाद में हम इस जगह में आ गया, पुराना जगह में। कितने लोग आए हैं यहाँ? मोटा मोटी 15 साल आदमी आ गया। BPF के साथ ही रहेगा? हाँ, साथ ही रहेगा और नहीं छोड़ेगा।